হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। আজি বহু দিনৰ মূৰত এটা ব্লগ বনাইছোঁ দুৰ্গা পূজা বুলি। তো ভাবিলোঁ আপোনালোকক দেখাই দিওঁ ব্লগটোৰ যোগেদি আমাৰ তেজপুৰৰ দুৰ্গা পূজা কেনেকুৱা হয়। আজি যিহেতু সপ্তমী, তো এতিয়া মই যাবলৈ কাৰণে এয়া ৰেডি হৈ আছোঁ পূজা চাবলৈ। আৰু অকণমান আজি মেকআপ কৰি লৈছোঁ, মানে ইমান বেছিও নহয় আৰু নৰ্মেলি সদায় যেনেকৈ কৰোঁ তাতকৈ অকণমান বেছি আৰু। তো এতিয়া ফাৰ্ষ্টতে এয়া মেকআপ কৰি ৰেডি হৈ লওঁ যাবলৈ কাৰণে। আৰু কোনে কোনে ক'ত ক'ত পূজা চাইছে কমেণ্ট কৰি জনাব, আৰু তেজপুৰত কোন কোন পূজা চাবলৈ আহিছে কমেণ্ট কৰি জনাব। আৰু এটা কথা সুধিবলগীয়া আছিলে আপোনালোকক, মানে মোৰ ইউটিউবত ভইচটো ডাইৰেক্ট দিলে মানে কিবা কপিৰাইট বুলি আহি থাকে। চ' মই তেনেকৈ ভইচটো দিব পৰা নাই, কোনোবাই জানে যদি জনাবচোন। আৰু এয়া মই ৰেডি হৈ গ'লোঁ, কেনেকুৱা লাগিছে বাৰু মোক জনাব দেই। আৰু পূজা বুলি প্ৰথম আইতাহঁতৰ ঘৰতে সোমালোঁ। এয়া সকলোৱে আমি আইতাৰ দোকানৰ মুখতে ৰাস্তাত বহি পেলাই এনেকৈ পূজালৈ যোৱা মানুহবোৰ চালোঁ অলপ টাইম। তাৰপিছত আইতাহঁতৰ ঘৰৰ ওচৰত পতা পূজা মণ্ডপখনলৈ গ'লোঁ, তাতো অলপ টাইম গৈ পেলাই সেৱা কৰি আহিলোঁ পূজা মণ্ডপত। আৰু তাৰ পৰা বাহিৰে বাহিৰে আমি গ'লোঁ জাহাজ ঘাটৰ পূজা চাবলৈ। জাহাজ ঘাটৰ এইটো আছিলে প্ৰথম মণ্ডপটো। জাহাজ ঘাটত মানে 4খন পূজা একেলগে হয়, এইটো প্ৰথম মণ্ডপ আছিলে। আৰু ইয়াতে মানে সেৱা কৰি ল'লোঁ সোমাই পেলাই। তাৰপিছতে সৰু সৰু ল'ৰা ছোৱালীবোৰৰ কিবা খেলো হৈ আছিলে, সেয়াও চালোঁ অলপ সময়। আৰু আজি বিশেষকৈ মানে বেছি মানুহ হোৱা নাই, সপ্তমীৰ কাৰণে নেকি নে কিহৰ কাৰণে গম নাপাওঁ, কিন্তু ইমান মানুহ নাছিলে। আগতে দুৰ্গা পূজাত যিমান মানুহ হয় সিমান মানুহ এইবাৰ পূজাত মই মানে যোৱাকালি দেখা নাপালোঁ। চ' ইমানখিনিয়ে মানুহ আছিলে। আৰু এতিয়া গৈ আছোঁ জাহাজ ঘাটৰ মানে ব্ৰহ্মপুত্ৰ নদীৰ কাষৰ পূজাকেইখন চাবলৈ। আৰু এয়া চাওকচোন ৰাস্তাটোত কিমান যে দোকান আছিলে, আৰু কিন্তু মানুহ চাওক আৰু দোকান চাওক। দোকান মানে ইমান আছিলে, ফাষ্ট ফুড, আইচক্ৰীম, ক'ল্ড ড্ৰিংকছ, গোলা, ফুচকা যি খায় আৰু আপোনালোকে। আৰু লগতে কাপোৰৰ দোকান, সৰু ল'ৰা ছোৱালীৰ খেলা বস্তু, মানে সকলোবোৰ দোকান আছিলে। কিন্তু মানুহে কম আছিলে। অহাকালি মানে হ'ব চাগে মানুহ, আজি বাৰু ইমান নাছিলে। সেইকাৰণে ভালেই লাগে আৰু মানে বস্তুবোৰ দেখি খাওঁ খাওঁ লাগিছিলে। পূজা যিহেতু কিবা এটা নাখালেতো নহ'ব। চ' ভাবিলোঁ প্ৰথমতে পূজাকেইখন চাই লওঁ, তাৰপিছতে খাম। আৰু কি কি খাওঁ কি কি নাখাওঁ দেখাই থাকিম আপোনালোকক, চাই থাকক ভিডিঅ'টো সম্পূৰ্ণকৈ। আৰু আহি পালোঁ এয়া হিন্দুস্তানী দুৰ্গা মন্দিৰ, মানে এইটো আমাৰ পাৰ্মানেণ্ট দুৰ্গা মন্দিৰ হয় দেই। এইটো আপোনাৰ জাহাজ ঘাটৰ ব্ৰহ্মপুত্ৰ নদীৰ কিনাৰতে আছে দুৰ্গা মা মন্দিৰটো। আৰু প্ৰথমতে ইয়াতে ধুনীয়াকৈ সোমাই সেৱা কৰি ল'লোঁ। ইয়াতেও অলপ চলপ মানুহ দেখা পালোঁ ভিতৰত, সোমাই গৈ পেলাই সেৱা কৰি আহিলোঁ দুৰ্গা মাক। আৰু চাওকচোন মন্দিৰটো কি ধুনীয়াকৈ চাফ চিকুণ কৰি ৰাখিছে, গৈয়ে ভাল লাগে মন্দিৰটোত। আপোনালোকে আহিলে আহিব দেই, এইটো আমাৰ পাৰ্মানেণ্ট দুৰ্গা মন্দিৰ হয়। আৰু ধুনীয়াকৈ মন্দিৰত সেৱা কৰি ল'লোঁ। আৰু সেৱা কৰি পেলাই মানে দুৰ্গা মা মন্দিৰৰ লগতে কাল ভৈৰৱ বাবাৰ মন্দিৰ এটাও আছিলে, তাতো দৰ্শন কৰি ল'লোঁ। দুৰ্গা মাক দৰ্শন কৰিলে বোলে ভৈৰৱ বাবাকো দৰ্শন কৰিব লাগে। তাৰপিছত আহিলোঁ তাৰ আগৰখন পূজালৈ। ইয়াতো এইবাৰ ইমান বিশেষ একো ডেক'ৰেশ্যন কৰা নাই, তথাপিও ভালেই লাগিছে বাৰু পেণ্ডেলটো। আগতে মানে এইটো ৰাস্তাত বহুত ধুনীয়া ডেক'ৰেশ্যন হয়, কিন্তু এইবাৰ ইমান ডেক'ৰেশ্যন কৰা নাই কিয় বা। আৰু এইটো আছিলে 3 নম্বৰৰ মণ্ডপ। চ' ইয়াত অলপ চলপ মানুহ দেখা পালোঁ, কিন্তু ৰাস্তাটো একেবাৰে মানুহ নাছিলে, মণ্ডপৰ ভিতৰবোৰতহে অলপ চলপ মানুহ দেখা পাইছোঁ। ৰখি পেলাই ধুনীয়াকৈ ফটো চটো উঠি ল'লোঁ। আৰু তাৰ পৰা আহিলোঁ একেবাৰে শেষৰ 4 নম্বৰটো মণ্ডপলৈ। আৰু গছজোপা চাওকচোন কি ধুনীয়াকৈ লাইট লগাই দিছে, পূৰা লাইটিং হৈ আছে, ভাল লাগিছে। আৰু এইটো ৰাস্তাটো খোৱা বস্তুৰ দোকান বহুতকেইখন আছিলে, কিন্তু আমি এতিয়ালৈকে খোৱা নাই, প্ৰথমতে পূজাকেইখন চাই লৈছোঁ। আৰু এইটো আছিলে 4 নম্বৰ পূজাৰ মণ্ডপ। তো ইয়াতো আহিলোঁ, ইয়াতো ফটো চটো অলপ উঠিলোঁ। আৰু আজি ভিডিঅ'টো মানে মোৰ একদম বহুত দিনৰ পিছত ব্লগ বনাইছোঁ যে, চ' এইটো কাৰণে মানে কি কৈ আছোঁ কি কৰি মানে যেনেকৈ যে চাই আছোঁ তেনেকৈ বনাইছোঁ। মানে বহুত দিন বনোৱা নাই ন, চ' পাহৰি গৈছোঁ ভিডিঅ'টো বনাবলৈ কেনেকৈ বনাই মানে। তো মই যেনেকৈ দেখিছোঁ আপোনালোকক সেনেকৈ দেখাই আছোঁ। তাৰপিছত মন্দিৰৰ পৰা ওলাই পূজাকেইখন চাই ওলাই আহি ফাৰ্ষ্টতে খালোঁ আমি গোলা। দুৰ্গা পূজাততো আমি মানে প্ৰত্যেক বছৰে খোৱা হয়েই গোলাটো। তো এয়া গোলা খাই ল'লোঁ। আৰু মায়ে কৈছে মাকো বোলে ভিডিঅ' কৰি দিব লাগে, চ' এয়া মাও খাইছে ময়ো খালোঁ। তাৰপিছতে তাৰ পৰা আহি পেলাই আমি খালোঁ ৰোল খাই লৈ পেলাই। ৰোলটো বহুত টেষ্টি আছিলে, জ্বলা আছিলে। মইতো জ্বলা নাখাওঁ বাৰু, তথাপিও খালোঁ আৰু দুৰ্গা পূজা বুলি, এনেইতো ৰোল খোৱা নহয়। আৰু এই আহি পালোঁ ঘৰ। আৰু ঘৰ আহি পাই পেলাই আহোঁতে আমি চিকেন বাটাৰ মছলা আৰু পনীৰ বাটাৰ মছলা লৈ আহিছিলোঁ। আৰু আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। অহাকালিলৈ আকৌ অষ্টমীৰ ভিডিঅ' লৈ আহিম। বাই বাই।